জন অন্ধ মানুহৰ কথা আছে কি মানুহ অন্ধ মানুহ যিজন চকু দেখা নাপায় আৰু এই অন্ধ মানুহজন আপোনাৰ মোৰ নিচিনাই মানুহ আছিল কিন্তু তেওঁ চকু নাছিল আৰু হেতু কাৰণে তেওঁৰ নামটো হৈছে কি অন্ধ আমেন অন্ধ বুলি কৈছে মানুহবিলাক এতিয়া আপোনালোকে দেখে যে আমি দেখো যে ৰাস্তাত যেতে কোনবা মানুহ নাম আছে কিন্তু তেওঁ অন্ধ হোৱাৰ কাৰণে এই অন্ধ মানুহজন গৈছে নহয় জানো আৰু হেতু কাৰণে এতিয়া এই মানুহজন যিজন আছিল আপোনাৰ মোৰ নিচিনাই মানুহ আছিল তেওঁৰ নাম আছিল আমাৰ মোৰ নাম যেনেকৈ অনিল লংগা আপোনালোকৰো নাম সুন্দৰ সুন্দৰ নাম বিলাক আছে হেনুবাদে তেওঁৰ নাম আছিল তেওঁৰ নামটো আছিল বাৰ্তিময় আৰু সেই বাৰ্তিময় জন্মৰ পৰা অন্ধ আছিল আৰু সেই বাৰ্তিময়ৰ দেউতাকৰ নাম আছিল তিময় মন দিয়ক এই বাৰ্তিময় অন্ধ মানুহজনে জন্ম হোৱাৰ পৰা যেতিয়ালৈকে তেওঁ যিদিনাখন তেওঁ জন্ম পালে সেই দিনাখনৰ পৰা তেওঁ কোনোদিন নিজৰ বাপেকক দেখা নাই কিয় বাৰু দেখা নাই কাৰণ তেওঁ চকু অন্ধ হৈ আছে তেওঁ কিমান চেষ্টা কৰে কাৰণ বাপেকে কথা কোৱাটো নিশ্চয় তেওঁ শুনি পায় আজি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি দেখিছো আমি ট্ৰেইনত দেখিছো ছোৱালী যদি অন্ধ আছে বাপেকে তাক লৈ যায় বাপেকে যিটো কয় তাক শুনি পায় কাৰণ তেওঁৰ কামটো ভাল আছে কিন্তু চকুটোহে দেখা নাপায় আৰু সেই ৰূপতে সেই অন্ধ মানুহজন সেই বাৰ্তিময়ো জন্মৰ পৰা অন্ধ আছিল আৰু এই অন্ধ থকাৰ কাৰণে তেওঁৰ জীৱনত শান্তিটো হেৰাই গৈছিল আনন্দ হেৰাই গৈছিল উৎসাহ নাছিল কাৰণ কিয় মানুহবিলাকক তেওঁ দেখা পোৱা নাই তেওঁৰ বাপেকক দেখা পোৱা নাই আৰু সেইটো সময়তে তেওঁ কিমান এটা অশান্তিত তেওঁ পৰি আছিল কাৰণ আৱাজটো শুনিছে কিন্তু দেখা পোৱা নাই আৱাজটো পুৰাই শুনিছে মানুহবিলাকক যিশু খ্ৰীষ্টই যেতিয়া তাৰ পৰা গৈছে তেতিয়া শুনিছে পাছত মই কম কিন্তু ইয়াত বহুত ডাঙৰ কথা এটা সোমাই আছে 47ত পঢ়কচোন তাতে কি কৈছে 47 আৰু যিশু খ্ৰীষ্টই য'তে যায় তাতে বহুত মানুহবিলাকে যায় সেই অনুপাতে যিশু খ্ৰীষ্টই যেতিয়া জিৰহুৰ পৰা ওলাই গৈ আছে তাত বহুত মানুহৰ ভিৰ বহুত ডাঙৰ দল এটা আছিল আৰু তাতে যিশুৰ শিষ্যবিলাকো আছিল আৰু তেওঁ জিৰহুৰ পৰা যেতিয়া ওলাই গৈ আছিল 47ত কৈছে 48 পদত কৈছে যে যেতিয়া ওলাই গৈ আছিল তাতে ৰাস্তাৰ কাষত বুলি কৈছে বাটৰ কাষত এজন অন্ধ মগনীয়া মানুহ বহি থাকে কাৰণ তেওঁ অন্ধ আছে তেওঁ কাম কাজ কৰিব নোৱাৰে তেওঁ কতো যাব নোৱাৰে তাক এজন হেল্পাৰ লাগিব তেওঁ এজন সহায়কৰ্তা লাগিব তেতিয়াহে তেওঁ ক'বাত যাবলৈ পাৰিব আৰু সেই ৰূপতে তেওঁ কি কৰিছে তেওঁ ৰাস্তাৰ কাষতে বহি থাকে সেই বাটে যেতিয়া যিশু খ্ৰীষ্টই আহি আছে মন দিব যিশু খ্ৰীষ্টই যেতিয়া গৈ আছে সেই জিৰহুৰ পৰা আৰু সেইটো মতে তেওঁ কি কৰিলে তাত থকা মানুহবিলাকৰ আৱাজ শুনিলে প্ৰেজ দ্য লৰ্ড তাত থকা মানুহবিলাকৰ আৱাজটো শুনিলে আৰু তেওঁ আমাক দিব বিচাৰিছে 47 তেতিয়া এইজনে নাছৰতীয়া যিশু বুলি শুনিলে অৰ্থাৎ তাত থকা মানুহবিলাকে নিশ্চয় চিঞৰিছে নাছৰতীয়া যিশু আজি আমাৰ গাঁৱৰ পৰা তেওঁ ওলাই গৈ আছে যিজনে বেমাৰবিলাকক ভাল কৰে যিজনে জন্মৰ পৰা অন্ধ দৃষ্টি দিব পৰা শক্তি আছে আৰু সেইজন যিশুৱে এই জিৰহুৰ পৰা তেওঁ ওলাই গৈ আছে এই কথাটো নিশ্চয় তেওঁবিলাকে তাত গৈ আছে আৰু এই কোৱা কথাটোকে কি কৰিলে সেই অন্ধ মানুহজনে তেওঁ কাণত শুনা পালে তেওঁ দেখা পোৱা নাই কিন্তু তেওঁ কি কৰিছে তেওঁ শুনিলে শুনাৰ পাছত তেতিয়া তেওঁ আটা পাৰি ক'বলৈ ধৰিছে জোৰকে আৱাজ দিছে হে দাউদৰ সন্তান যিশু মোক দয়া কৰক কাৰ নাম ললে যিশুৰ নাম ললে আমেন